নমস্কাৰ আশা কৰোঁ নিশ্চয় ভালে আছে বহু দিন ভিডিঅ' দিয়া নাছিলোঁ আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাইছোঁ তো আজি গৈ আছোঁ এটা শ্বুটিঙত আৰু শ্বুটিঙত কি হয় কোন কোন আহিব আৰু উপস্থিত থাকিব কেইবাজনো জনপ্ৰিয় অভিনেতা অভিনেত্ৰী তো সেইবিলাক আপোনালোকক সকলো দেখুৱাবলৈ চেষ্টা কৰিম গতিকে প্ৰথম পৰা শেষলৈ I can hear the demons call when they do what they do. And now I feel like taking off, find a place with a view. The pain is never gonna stop if it's controlling you. I know that time can heal it all, I just gotta get through. I just gotta get through, I just gotta get through. Cause I feel like taking off, find a place with a view. The pain is never gonna stop if it's controlling you. I know that time can heal it all, I just gotta get through. Sometimes I feel like all is lost, but I know it's not true. I wanna put up all my walls cause I'm not in the mood. But then I cut myself off from the rest of the room. I know that time can heal it all if you're patient and soon. It can all be worth it, all the searching. Pain is never really permanent, but damn it hurts, man. I could feel all of the turbulence and it's concerning. I've been searching for a purpose, I hope it's worth it. This society is really trying me. Ain't no hide and seek, I hide to be far from anxiety. I need my space, I need my privacy. I need some silence, please, you're all too loud. You don't speak quietly, opinions violently thrown across every surface. It makes me nervous. Is the world honestly burning? That's all I'm learning. Hope that we can make a turn and start reversing all our minds and put the work in. We got some work, man. I can hear the demons call when they do what they do. And now I feel like taking off, find a place with the কোন আছে আপোনালোকক দেখাই আছোঁ এয়া আপোনালোকে সকলোৱে পৰিচিত দীপাংকৰ ৰাতিপুৱা আহি পালে কেইটাত আহি পালে আঠটাত কালি জাৰ্ণি কেনেকুৱা টাইম আছিলে 6:30 ওলোৱাৰ কথা আছিলে বাট আমি ইমানে সোনকালে উঠিলোঁ যে আমি এইটো মেইনটেইন কৰিব নোৱাৰিলোঁ কালি ৰাস্তা কি হৈছিলে কালি ৰাস্তা মই ফাৰ্ষ্ট টাইম হিউমেন মেপৰ থ্ৰু পাইছোঁ মানে কিয় আমাৰ জেনেৰেলি গুগলত এলেক্সানে কোনোবাই কয় মই ছোৱালী এজনীৰ মা কালি আমি অভাৰ ফোন অলমষ্ট 15-20 মিনিটছ পবিত্ৰদাই আমাক গোটেই ৰাস্তা বনাইছে ৰাইট লেফ্ট মানে এভৰিথিং মানে মই তেতিয়া ভাবিলোঁ যে ইমান মানুহজনৰ মনত আছেনে মানে সেইটো এটা বস্তু ক্ৰেডিটৰ মানে ভাল এতিয়া বৰ্তমান তোমাৰ অভিযোগটো কি আজি ৰাতিপুৱা এতিয়া অভিযোগটো কি পোৱা নাই তুমি এতিয়া ব্ৰেকফাষ্ট মানে ডাঙৰ কথা ভোক লাগিছে আৰু মোৰ ফ্ৰেণ্ড আহিছে লগতে গতিকে আৰু ভোক লাগিছে ত' আমি এতিয়া এজনৰ ভোক লাগিছে দেই লগতে আহিছে ক'ত ঘৰ আপোনাৰ ক'ত আছিলে ঘৰ মোৰ ৰঙিয়া তো যোৰহাটৰ অতিথি গতিকে আপ্যায়নটো কৰিব লাগিব ন ইয়াত আহিছে কিবা এটা খুৱাব লাগিলে জনপ্ৰিয় অভিনেতা বৰ্তমান আপোনালোকে বিভিন্ন ধাৰাবাহিকত দেখিয়ে আছে আৰু বৰ্তমান বুলি নহয় আগৰ পৰাই অভিনয় জগতৰ লগত জড়িত কিন্তু বৰ্তমান দুখন মেগা চিৰিয়েল তেওঁৰ চলিয়ে আছে আপোনালোকে নিশ্চয় উপভোগ কৰি আছে আৰু এতিয়া মই সুধিম আজি যিহেতু লগ পালোঁ মই আগতে লগ পাইছোঁ ভাল বন্ধুৱে হয় মোৰ কিন্তু আজি বহুত বছৰৰ মূৰত মানে 3 বছৰমানৰ মূৰত 3 বছৰমানৰ মূৰত লগ পালোঁ চ' দুটামান কথা পাতিবৰ কাৰণে চেষ্টা কৰিছোঁ কেনেকুৱা হেৰি অন্তহীনৰ চৰিত্ৰটো কৰি কেনেকুৱা লাগিছে অন্তহীন কি হ'ল এতিয়া অলমষ্ট ধৰা 2016 মানৰ পৰা কাম কৰি আছোঁ ন হয় বহুত বস্তুবোৰ ছেমে মই পাই আছোঁ বা ছেম কাম কৰি আছোঁ চান্দিনী ৱাজ ডিফাৰেণ্ট অলপ বেলেগ কেৰেক্টাৰ এটা আছিলে তাৰপিছত গোটেইখিনি হাজবেণ্ডৰ কেৰেক্টাৰ মানে মই ব'ৰ হৈ গৈছিলোঁ বেছিকেলি কিন্তু ক'ৰবাত সেইকেইটা কেৰেক্টাৰ নকৰিলে চাগে মই আজি এইখিনি নাপালোঁ সেইটো এটা কথা এটা আছে তাৰপিছত মই ভাবিলোঁ না চেঞ্জ কৰোঁ আৰু আজিকালি কম্পিটিশ্যন বাঢ়ি আছে নতুন নতুন ল'ৰা আহি আছে চবেই ইমান ভাল অভিনয় কৰি আছে এটলিষ্ট ময়ো নিজৰ চেঞ্জ এটা কৰিলে ভাল সেইটোৱে মিলি যাব পাৰিম ভাল লাগিছে তোমাক আৰু এটা বেলেগ এটা কিতাপত ৰাইজে পাইছে তো আৰু সেইটো অন্তহীনটো অলপ চেলেঞ্জত কৰা হ'ল মানে মটিভেশ্যন নোৱাৰোঁ এইবাৰ ফাৰ্ষ্ট টাইম তুমি নিগেটিভ কৰি আছা ন ফাৰ্ষ্ট টাইম নিগেটিভ অলপকৈ নিগেটিভ কৰিছোঁ বাট মানে ইমান লেভেলত কৰা এইটো লেভেলত কৰা নাছিল এইটো সেই বস্তুটো মোৰো এডজাষ্টমেণ্ট বাট মোৰ আমাৰ চিৰন্তন দা পংকজ দা আৰু বিশ্বজিৎ দা ট্ৰাইঅ' মানে ইমান মানে দে আৰ ছাপৰ্টিং মানে আৰ্টিষ্ট এজনক এৰি দিয়ে
তুমি কৰা কিবা প্ৰব্লেম ফ্ৰী আৰু কামখিনি কৰি ভাল লাগে তেওঁলোকৰ লগত সেই বস্তুবোৰ ভাল খুব চিনচিয়াৰ খুব ডিচিপ্লিন খুব ভাল টিম ইউনিট এটাৰ লগত মই বহুত দিনৰ মূৰত মানে আফটাৰ শকুন্তলা মাজতে মই কোনোবা এখন কৰিছিলোঁ তো আফটাৰ দেট মানে মই ইমান চিনচিয়াৰ ডিচিপ্লিন থকা ভাল টিম পোৱা নাছিলোঁ সেইটো বস্তু মই জ্ঞান পাইছোঁ আৰু বস্তু কি মই সদায় মানে অলপ পাঞ্চুৱেল টাইপ মানুহ সেইকাৰণে মোৰ বহুতৰ ৰিলেশ্যন বেয়া হৈ যায় মই টাইম মেইনটেইন কৰি ভাল পাওঁ তো লাগিলে মই 10 মিনিট আগত আহিম কিন্তু মই লেট নহয় কেতিয়াবা সেইটো ভাল যায় কেতিয়াবা ট্ৰাফিক হৈ যায় তো এইবোৰ কিছুমান অলপ গুড কোৱালিটিজৰ কাৰণে মানুহে লয় গতিকে বেড কোৱালিটিজো বহুত আৰু তোমাৰ মৰিচিকাৰ এটা বেলেগ কেৰেক্টাৰ মৰিচিকাৰ কেৰেক্টাৰটো মানে সেইটো মানে ডেট ৱাজ অল অফ আ ছাডেন মানে যতীনে ফোন কৰিছিলে মই তেতিয়া কেৰেক্টাৰ চেৰেক্টাৰবোৰ সোধা নাই কি কেৰেক্টাৰ কি নহয় মই খালি কৈছোঁ ঠিক আছে হ'ব দিয়ক যতীনদা তাৰপিছত আৰু এটা সেনেকৈ আমাৰ মৰিচিকাৰ জাৰ্ণি আৰম্ভ হ'ল মোৰ শ্বুটিং কৰি বিৰাট ভাল লাগিছে খুব ভাল প্ৰডাকশ্যন হাউচ মানে এনেকুৱা প্ৰডাকশ্যন হাউচ লাগে আমাক চিৰিয়াছলি যতীনদাৰ লগত কাম কৰাৰো এটা সুকীয়া আমেজ আছে যতীনদাৰ যোনটো প্ৰডাকশ্যন মানে মই প্ৰডাকশ্যন যি ষ্টাৰ্ট কৰিছোঁ কাৰণ অভিনয় বা সেইবোৰলৈ মই একো ক'ব নাযাওঁ ইজ লাইক মানে আমি তেখেতক চাই ডাঙৰ হৈছোঁ আৰু সেইটো এটা সৌভাগ্য মানে তেওঁ নিচিনা এজন চিনিয়ৰ আৰ্টিষ্টৰ লগত কাম কৰিব প্ৰডাকশ্যনত কাম কৰিছোঁ আৰু ইনফেক্ট মানে তেখেতৰ ৱাইফ মানে ইজ ইকুৱেলি চ' গুড মানে ইমান ছাপৰ্টিভ বহুত ছাপৰ্ট কৰে প্ৰডাকশ্যনটো চাই আছে ইমান ধুনীয়াকৈ চাইছে আৰু একো প্ৰব্লেম কৰা নাই তাৰপিছত ষ্টৰিটোলৈ আহিলোঁ মই নিজৰ কেৰেক্টাৰটো কি কৰিছোঁ মই নাজানো বাট মানে এই আৰু যতীনদাৰ চিৰিয়েলত কাম কৰিছোঁ সেইটো এটা বেলেগ এটা ফিল মোৰ এটা বেলেগ ফিল এটা আছে তো দৰ্শকসকলে আমাৰ এইটোৱে অনুৰোধ আপোনালোকে দীপাংকৰ ৰয়ৰ প্ৰতিটো অভিনয় মেগা চিৰিয়েলৰ বা বিভিন্ন গানৰ আপোনালোকে যাতে অসমবাসী ৰাইজে আঁকোৱালি লয় আমাৰ সেইটোৱে শুভেচ্ছা থাকিলে আৰু আমি আজি এটা গানৰ কাৰণে যিহেতু ইয়ালৈ আহিছোঁ গানৰ শ্বুটিং গতিকে পৰৱৰ্তী সময়ত আমি গানৰ কি কি শ্বুটিং হৈছে কি এনেকৈ হৈছে সেইখিনি দেখাই যাম গতিকে অকণমান Got it.